on my own, broken and alone. I feel the rain crashing down all around. बेबी डोलम सोने दी, बेबी डोलम सोने दी, ये दुनिया पीतल दी, बेबी डोलम सोने दी, बेबी डोलम सोने दी। खंता मुरा की हबो जिंदगी, ये जिंदगी लोहा टिंगा भांगा सिंगा है विषय केबा, ठेट तेरिका। खंतार मुरा ये जे कोरोना, जाबा नाम नलैसे, बिहु खालाक, गते अपरा पूजाओ खालाक। एबार 15 আগস্টৰ কাতি বিহু খাব চাই থাক খন্তাৰ মুৰা তহন খন্তাৰ মুৰা সালমান খান আৰু ৰাহুল গান্ধীৰ যদি বিয়া খাই যাম বুলি ভাবছে কৰো নাই আমি তো পানী খাই যাই থাকব লাগব পেটত গাঁঠি মাৰব লাগব সালমান আৰু ৰাহুল গান্ধীৰ বিয়াও নহয় ঘণ্টা এই কৰোনাও নাযায় যেন লাগছে এনে লাগছে মোৰ যোৱা বাৰতো চৰকাৰে চাউল দালি আটা কিবা দিছিল এইবাৰ আকৌ কিবা বন্ধ দি আছে চাউল দালি আটা দিব ভাল লাগে যায় এবাৰ নেক্সট প্লাই চাইনা কি বহুত খতৰনাক বস্তু দিলাকে অল দুনিয়া অল বিশ্বই কিন্তু নাপাহেৰে এনে খাতৰা ভাইৰাছে এৰি দিছে কৰোনা মানুহ পাগলা বাঢ়ছে বাপৰে বাপ মেডিকেল ভৰ্তি এই হ'ব দে ঘণ্টা মৰা পিছত কৰোনা কৈ নাখিবি কৰোনা কোৱাৰ লগে লগে গাটো খোজে মোৰ কিবা উত্তৰি 5টা বাজিলৈ যা তোন থাক মই ঘৰ যাওঁ দেখাই অকল কি ফকলা কন্ত আজি ইমান যদি ঘৰত যাওঁ যে হা ঘৰত কিবা মাছ মাংস কিবা আছে নেকি আজি ৰাতিৰ সাজত ইমান জল্দি যাব আছে আজি তইতো ইমান জল্দি ঘৰত নাযা ফকলা কন্তহঁত না মাছ না মাংস ঘৰত আছে আজি সয়াবিন দে হ'ব দে মই যাওঁ খন্তাৰ মূলা অলপ ৰাতি হ'লে ঘৰ বেছি পাব নাই খালে চালে সোমাই যাব লাগব জলদি ভাগো নেওলা ভাই এই নেওলা সতৰক সৰ কিবা এটা হৈছে কিন্তু जरूर दाल में काला है या पूरा दाल ही काला है कुछ तो गड़बड़ है दया पता लगाना पड़ेगा उत्तरी में सकलाई बुड्ढो जो मुतालक से जा ক'ত যাওঁ কেনেকৈ মুঠো ক'ত কি কৰোঁ ভগৱান একো বুজি পোৱা নাই মই আন্ধাৰত একো দেখা পাব নাই হে ভগৱান যেনে তেনে উঠি পেলাই যাওঁ ৰ খন্তাৰ মূৰা এইটো আলমাৰি না গড্ৰেজ সেই আন্ধাৰত একো ধৰবাই নৰছোঁ ৰ আগবাঢ়ি যাই থাকোঁ যি হয় দেখা যাব হে ভগৱান মই যি কুকুৰী কানা কোনো নাজানে আৰু জানিলে মান সন্মান ইজ্জত মোৰ চব শেষ হ'ব তই অলপ ভগৱান মোৰ দাঙি চাবি চকলা একো দেখাও পোৱা নাই এইফালে কুকুৰী কানা ইমান লেতেৰা বেমাৰ দিলাক ওপৰ পেলাই মোক তেত তেৰিকা এইটোৱে বাথৰুম যেন লাগছে ইয়াতে লাহেকৈ মুটি দিম দে আৰু ইয়াতে মোটাও গোন্ধাইছে অলপ এইটোৱে বাথৰুম হ'ব এইটো জেগাতে ভাল হ'ব ইয়াতে মুটি দিম ইয়াতে বেছি মোটা গোন্ধাইছে ঐ বেটা মৰণ নহওক নেখা তই ক'ত মুতছা হা ক'ত মুতছা তই হে প্ৰভু হে ঈশ্বৰ হে ৰাম এই ল'ৰাটো যে অকৰ্মান্য ঘাইটং চালা বদমাছ ঐ মুতপা জাগা নাপালি হা মা দেউতা তুমি ইয়াতে আছা হা আমি আমাৰ ৰুমত নাথাকি বাপা তোৰ ৰুমত থাকিম তই বেটা মৰণ নহ মুখত মুতবা বাকী মোৰ বুজছা না ইমান দিনৰ পৰা তই মুতি আছা ৰুমটো পূৰা মুত গোন্ধ মা নকবি মোৰ বেমাৰ এটা হৈছে মোৰ চিলপেনিয়া বেমাৰ এটা হৈছে টোপনিতে মানুহ খোজকাঢ়ি থাকে গম চম নাপায় সেইটো বেমাৰ হোৱাৰ কাৰণে মই ৰুমত আহি পালোঁ কিজানি কি মৰণ নহয় কি কথা ক'ব চিলপেনিয়া তোৰ পিছলেনিয়া হ'ব লাগিছিলে এক গুৰ মাৰলোঁ হৈছিলে পিছলি গৈ পেলাই বিচনাত পৰিলি হয় তই দে যি হ'ল দে কাকো নকবি মান সন্মান যাব মোৰ বুজছা না মই বেমাৰটোৰ কাৰণে মই অলপমান পাগলা হৈ আছোঁ অলপমান মানে কি চিলপেনিয়া বেমাৰটো এনেহেন মানে টোপনিতে গুচি যায় টোপনিতে মুটি দিয়ে হে হয়নে বাপা হৰকান্ত এনেহেন বেমাৰ পুহি আছে তই আমাক ক'ব লাগে কিবা ব্যৱস্থা কৰিলোঁ হয় নহয় এই চলিটোত ধৰি মই নচোঁ আৰু এনে অঘাইটং চলি ভগৱানে দিলাক মোৰ বাপৰে বাপ দিনটো হাৰাশাস্তি কৰি মাৰে ইয়াতে সি ইমান দেৰি মুটি আছিলে ইমান দুৰ্গন্ধ মই ভাবছোঁ বাপেকে মুটি আছিলে কিন্তু ই মুটি আছে কুকুৰ চালা তই বেটা মুতনি সপৰা খোৱা কষ্ট নেকি ৰাতি ইমান মোটা লাগে যে আৰু মুটটো ইমান গেলা গোন্ধ দে হ'ব দে বাপা হেৰে হ'ব দে ইমান হাল্লা কৰি নাখিবি মোৰ মান সন্মান চব গেল ৰাতিপুৱা তোৰ ব্যৱস্থা কিবা এটা কৰিব লাগিব যা ৰুমত থাক হ'ব দে যাওঁ দে এনেই দেখা চাকা নাপাওঁ ক'ত খুন্দা মাৰি যেনে তেনে যাওঁ দে আৰু ভগৱান কি হ'ব কি লীলা খেলা তোৰ হেৰি এই চলিটো আমাৰ নিজৰ না কেতিয়াবাতো মোৰ সন্দেহে হয় কি কৈছা বাবা হেৰ নিজৰ নহয়তো টকাৰ হয় দে হ'ব দে শুই থাকক
তই অতি সোনকালে ডক্টৰৰ তাত যা, কবিৰাজৰ তাত যা, কোনোবা বাবাৰ তাত যা, যেনেকৈ যি কৰি হ'লে তোৰ বেমাৰটো ঠিক কৰি আন। আজি যদি মোৰ ৰুমত মুতপা লগা হয় তই গম পাই যাবি, কিন্তু তোৰ জেগাত পাইপ লগাই দিম মই। কি মাক কি কৈছা তই? তোৰ এই ৰূপটো মই জিন্দগীত দেখা নাই, ইমান খাতৰা ৰূপ। গোটেই ৰুমটো গেলা গেলা মুত গোন্ধাই গৈছে। মুতনি সপ্তাহ খাৱ নেকি তই? মুতনি সপ্তাহ যদি খাওঁ গম পাওঁ তই মৰি গেলি আৰু। কি কয় আমাৰ কি ক? মই তোৰ চলি হয়, তোৰ চলি মই মৰম কৰা অলপ মোক। সেইটোৱেতো ভুল হ'ল, তই মোৰ চলি হয়। চলি নহ'লে গছত বান্ধি লেংটা কৰি কোবালো হয় তোক। কি আনিলা? কি হৈছে? কালিতো সোনকালে গুচি আহিলি, সেইকাৰণে তোৰ ঘৰত খবৰ ল'ব আহিলোঁ। কিজানি কিবা হৈছে বা তোৰ। কচু টুপি তোৰ শুনাইছা? ভালে কৈছা দে। ইয়াৰ কিবা বোলে চিলপেনীয়া বেমাৰ হৈছে। কালি মোৰ ৰুমত গৈ মুতছেহি, মুখত মুতপাহে বাকী। তোৰ শুন এক কাম কৰচোন, এই কবিৰাজ বা কোনোবা বাবা কোনোবা ডক্টৰ তাত দেখাই আনচোন কি হৈছে কি হোৱা নাই। গৰু ছাগাল এই বাৰী এইবিলাক চাব লাগে মোৰ টাইম নাই, সেইকাৰণে মই যাব নোৱাৰোঁ। তোৰ শুনি কিবা এটা ব্যৱস্থা কৰি ইয়াক লৈ যাওঁ যা। কি আনিলা? কি হৈছে তোৰ? চিলপেনীয়া? এইটো আৰু কেনে বেমাৰ? মইতো জিন্দগীত এনে বেমাৰ নাম শুনা নাই। কিবা চিলপেনীয়া? এই ভাইসকল মোক বাচো, বুজছা না? মই যে কালি যে 5টাতে গুচি আহিলোঁ, মই ৰাতি হ'লে দেখা নাপাওঁ। মই কুকুৰী কানা। কালি ৰাতি মই মাৰ ৰুমতে বাথৰুম বুলি মুতি থৈ আহিছোঁ। সিদিনাখন দেখা পাই বৈদ্য গালি দিছে, যেনে তেনে মোক ঠিক কৰি দিওঁ। আজিও যদি মুতপা লগা হয় তেনেহ'লে মোক পাইপ লগাই দিব। তোৰ শুন যেনে তেনে কিবা এটা কৰি পেলাই মোক ভাল কৰি দে বাবা শুন। মানে তোৰ চিলপেনীয়া নাই হোৱা, তই কুকুৰী কানা হৈছা মানে? বন্ধুসকল মোৰ মান সন্মান যাব কিমানবাৰ কম, বুজছা না? মই কুকুৰী কানা হৈছোঁ। তেনেহ'লে বল কিবা এটা ব্যৱস্থা কৰোঁ যো, আমাৰ লগত আহ। মৰণ নহয়, ঘূৰি আহি পেলাই ধুনীয়াকৈ ঘৰটো মুচপি যি জেগাত মুচছিলি তই। কি ভাই তোৰ মোক ক'ত লৈ আহিছা তই? ডক্টৰ তাত নাজানে নেকি? ডক্টৰ না বাবা তাবা কিবা বল। তাকেইতো ভাবছোঁ, তোক ক'ত নিও এথেন মাথা মাৰি আছোঁ। তোৰ এতিয়া ক'ত যাব মন ক ন? তোৰ অপশ্যনতে যাম আমি। এই ভাইসকল মোক য'তে হ'লেও নি মোক বেমাৰটো ঠিক কৰি দে ভাইসকল, ঠিক কৰি দে। দেখো তই কচোন, তই ক'ত যাবি? বাবা ৰাম ৰহিমৰ তাত যাবি, নিৰ্মল বাবাৰ তাত যাবি, ৰামদেৱ বাবাৰ তাত যাবি, মেখলা বাবাৰ তাত যাবি, পেটিকোট বাবাৰ তাত যাবি, নে তই ডক্টৰ ঝটকাৰ তাত যাবি? মেক চকলাই মাৰ কহে আহোঁ। তোহোন দোষ না দুশ্মন? কি ঘণ্টাৰ মূৰা কথা পাত পাইছা মোৰ লগত তোহোন? আধা বাবাটো জেলতে আছে। আমাৰ গাঁৱৰ ওচৰৰ বাবা কথা কওঁ বা ডক্টৰৰ কথা কওঁ? তোহোনো মাথা ঘূৰাই দিয়া কথা কয় ঘণ্টা, গছত ছাগাল উঠা কথা কৈ দিছে তোহোনো। ৰাম ৰহিমটো জেলতে সোমাই আছে, নিৰ্মল বাবা জেলতে সোমাই আছে, পেটিকোট বাবাটো চিনেমাত দেখা পাওঁ, মেখলা বাবা জিন্দগীত দেখা নাই, ৰামদেৱ বাবা পতঞ্জলি বাবা তো ক'ত বাছে বিচাৰি পাব নাই। ক'ত যাওঁ বন্ধুসকল, ক'ত তোহোনে ক'ত যাওঁ? ঐ নেউলা চেটেৰেক্স, আমাৰ গাঁৱতো আছে এটা ডক্টৰ ঝটকা, বুজছানে নাই? তাৰ ওচৰতে যাম বল। তই জানা দে ভাই কোন ডক্টৰ ঝটকা, মইতো চিনি নাপাওঁ। বল তাৰ ওচৰতে যাওঁ বল। জোৰছে মাতচোন, বুজছানে নাই? ডক্টৰ ঝটকা বুলি ভিতৰত কিবা কাম কৰি থাকিব পাৰে, তেতিয়াহে ওলাই আহিব, তেতিয়াহে তোৰ কামটো হ'ব। এক্সকিউজ মি, ডক্টৰ ঝটকা ছাৰ আছে নেকি? ধেত্তেৰি তহঁতক কাক লাগিছিল আৰু? বাবা শুন, কি প্ৰব্লেম আছে কবি আৰু? ছাৰ মানে মোক ডক্টৰ ঝটকালৰ কাম আছিলে। তেৰি ধেত্তেৰি, মুই আৰু ডক্টৰ ঝটকা ছাৰ, কি কবি? নমস্কাৰ ছাৰ, নমস্কাৰ ছাৰ। মানে মোৰ চিলপেনীয়া হৈছে, মানে ছাৰ মই কুকুৰী কানা, মই দেখা নাপাওঁ ছাৰ। মোক কিবা ব্যৱস্থা কৰি দিয়ক ছাৰ, নহ'লে বহুত কষ্ট বহুত দুখ চলি আছে মোৰ জীৱনত কুকুৰী কানা হোৱাৰ পৰা। ধেত্তেৰি এইটো আৰু বহুত সৰু বেমাৰ আৰু, এইটো ঘোঁৰাক দিয়া বেজীটো দিলে মানে ভাল হৈ যাব আৰু। ধেত্তেৰি বাবা, আই এম জকিং। তুমি এক কাম কৰিবা আৰু, তুমি যে সেউজীয়া বস্তুবোৰ খুব খাবা, তোমাৰ চকুৰ পাৱাৰটো গুচি আহিব, ভাল হৈ যাব। সেউজীয়া বস্তুবোৰ খাব লাগিব। ছাৰ সেউজীয়া বস্তু মানে ঘাঁহ নেকি ছাৰ? মইতো ঘাঁহ খাব নোৱাৰোঁ ছাৰ। তেৰি ধেত্তেৰি, তোক কোনে কৈছে আৰু ঘাঁহ খাবাক লগি? সেউজীয়া শাক পাচলিৰ কথা কৈছোঁ মই। মা দেউতাক কবি সেউজীয়া শাক পাচলি আনিবৰ কাৰণে, ভেদাইলতা নৰসিংহ এইবিলাক বস্তু খাবি, তেতিয়া চকুৰ পাৱাৰটো আহি যাব। বুৰ্বক চালা। ঠিক আছে ছাৰ, সেউজীয়া শাক পাচলি ন ছাৰ? মানে অলপ মই টেনশ্যনত আছোঁ যে মাথাটো কাম কৰা নাই। ধেত্তেৰি চিন্তাৰ কোনো কাৰণ নাই, চিন্তা নকৰিবি। এইবিলাক সৰু সুৰা বেমাৰ আৰু, এইবিলাক বেমাৰটো হৈয়ে থাকে।
সেউজীয়া শাক পাচলি খাবি, ভাল হৈ যাব। আগফালে ফাৰ্মাচীৰ পৰা কেইটামান ভিটামিন টেবলেট লৈ যাবি, একেবাৰে ভাল হৈ যাব। এতিয়া বাবা শুন, তহঁতে যাব পাৰা। আপোনাক অশেষ ধন্যবাদ ডক্টৰ চাৰকা, আপোনাক সৎ সৎ প্ৰণাম। আৰু এটা কথা, এইবিলাক বেমাৰ যে লাজ নকৰিবি, যিকোনো বেমাৰে লাজ নকৰিবি। ডক্টৰৰ ওচৰত যাবি, নহ'লে লগ বন্ধুৰ ওচৰত কবি, তেতিয়াহে কিবা এটা উপায় ওলায়। জীৱনত বেমাৰ হ'লে লাজ নকৰিবি। ঠিক আছে ডক্টৰ ঝাটকা ছাৰ, মই আৰু বেমাৰ হ'লে কেতিয়াও লাজ নকৰোঁ।